নমস্কাৰ। আজি আমাৰ ষ্টুডিঅ'ত আছে এজন বিশেষ অতিথি, হ'ল জেল্ট বৰুৱা। নমস্কাৰ। তেওঁই আজি আমাক ক'ব ভূমিকম্প কেনেকৈ হয়। হয় জেল্ট বৰুৱা, ভূমিকম্প মানে কেনেকৈ হয়? ভূমিকম্প আমাৰ মানে মাটিৰ তলত এটা মানে হাতী আছে। আজিকালি মানে ডাঙৰ ডাঙৰ অট্টালিকা মানে বনাই আছে ফলত মানে ওজনবিলাক একজাতীয় হ'বলৈ ধৰিছে। তেতিয়া মানে হাতীটোৰ আমনি লাগে আৰু তেতিয়া গাটো জোকৰাই দিয়ে আৰু তেতিয়া আমি মানে ভূমিকম্প অনুভৱ কৰোঁ। হ'ব। নমস্কাৰ, আপোনাক বিদায় দিছোঁ। হে দৰ্শক, আজি আমাৰ অনুষ্ঠান ইয়াতে সামৰি মাৰিলোঁ। কেমেৰা পাৰ্চন অনুগ্ৰহ কৰি কেমেৰা বন্ধ কৰক।